সরি। হাই ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম কিছুমান ট্ৰেন্সলেশ্যন বিষয়ে, যিবিলাক ট্ৰেন্সলেশ্যন কি আমাৰ দিনদৈনিক জীৱনত ব্যৱহাৰ কৰা হয়। ইংৰাজী কিছুমান শব্দ আৰু অসমীয়া কিছুমান শব্দ আমি ট্ৰেন্সলেশ্যনৰ বিষয়ে আজি আলোচনা কৰিম। তো মই অসমীয়াত ক'ম, তুমি ইংলিছ। অ'কে, লেটছ ষ্টাৰ্ট। আসসালামু আলাইকুম। হাই। কি হ'ল? হোৱাট হেপেন? আপুনি কি বুজাব খুজিছে? হোৱাট ডু ইউ মিনছ? মোৰ ক'বলগীয়া একো নাই। আই হেভ নাথিং টু সে। আপোনাৰ সমস্যা কি? হোৱাট ইজ ইয়ৰ প্ৰব্লেম? একো নহয়। নাথিং। ঠিক আছে, ইটছ অ'কে। বহুত বহুত ধন্যবাদ। থেংকছ এ লট। আপোনালৈ বহুত স্বাগতম। ইউ আৰ মষ্ট ৱেলকাম। থেংক ইউ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।